खायरा बर्मना जानो गोनां इलाइट मुम्बाइ 2022 आव मोसानो थाखाय सायख'जादों। भेरगाव ओनसोलनि थाखाय गोग्गाथाव खौरां लानानै फैदों 6 बोसोर बैसोनि खायरा बर्मना। 22 आरो 23 आगस्टआव साननैनि हाबाफारिजों गुवाहाटीआव जालांनाय जयति चित्राबन फिल्म स्टुडिअ गुवाहाटीआव खुंजानाय रिगेस इभेन्ट्स एन्ड प्रडाक्शननि बानजायनायाव रिगेस मेगा मडेल 2026 नि अडिशनाव भेरगाव ओनसोलनि थाखो 1 आव फरायनाय 6 बोसोर बैसोनि उन्दै फरायसा खायरा बर्मना मुम्बाइआव जानो गोनां इलाइट मुम्बाइ 2022 आव मोसानायजों लोगोसे बादायहैनो सायख'जायो। लोगोसेनो फोरमायनांगोन दि खायरा बर्मना अडिशनाव बाहागो लानायनि सिगांनिफ्रायनो ओनसोलनिनो बिक्की दैमारिनि एमडी डान्स एकाडेमियाव मोसानाय सोलोंथाइ लागासिनो दङमोन। खायरा बर्मना जालांनाय रिगेस मेगा मडेल 2026 नि थाखाय मुम्बाइआव सेलेक्ट जानायाव नखरजों लोगोसे ओनसोलनि रायजो राजाफोरनि गोजोननाय लाबोनो हादों। মুম্বাইলৈ যোৱাৰ এটা সুবিধাটো পালে কি ক'ব, কি অনুভৱ হৈছে? ভাল লাগিছে, বহুত ভাল লাগিছে। কি ছোৱালীজনী আজি বহুত কষ্ট কৰি পেলাই বহুত মানে কষ্টৰ ফলত আগবাঢ়িছে আৰু ইয়াৰ নৃত্যটো ক'ত শিকিছিল? তাই ঘৰতে শিকি আছে এতিয়া। হয়, বিকে দৈমাৰী ছাৰৰ লগত শিকি আছে। যিহেতু মুম্বাইলৈ যাব ইয়াৰ কাৰণে ক'ত মানে চিলেকশ্যন হৈছিল? এইটো গুৱাহাটী জ্যোতি চিত্ৰবনত হয় তাতে হৈছিলে। হয়, কি আহ্বান জনাব ৰাজ্যলৈ? যাতে চবেও ছাপোৰ্ট কৰে ছোৱালীজনী আগবাঢ়ি যোৱাৰ কাৰণে। হয়, সেইটোৱে আৰু চবে আশীৰ্বাদ দিব যাতে ছোৱালীজনী আগবাঢ়ি যায়। কি ক'ব, যিহেতু আপোনাৰ অধীনতেই প্ৰশিক্ষণ লৈছিল কায়ৰা বৰ্মন, আজি মুম্বাইলৈ যোৱাৰ এটা সুবিধাটো পালে কি ক'ব? হয়, খুব আনন্দ আৰু খুব কষ্টৰ মাজেৰে আমি এইখিনি আগবাঢ়িছোঁ। বহুত সুখ দুখৰ মাজৰ লগত মানে আমি আগবাঢ়ি আহি আছোঁ। মানে এনেকুৱা ভেজাল তো ক'বলৈ ভাষাই নাই, কাৰণ তেনেকুৱা স্কুলতো ক্লাছ কৰিব নাপালোঁ। এতিয়া তেনেকুৱা বহুত সুখ দুখৰ মাজতে আমি ঘৰতে শিকাই কেনে লৈ গৈছিলোঁ কাইৰাক। আমি সেই হিচাপে সফলো হ'লোঁ আৰু আগলৈও আমি আগবঢ়াই লৈ যাম। আমাৰ আহি থকা যিটো মুম্বাই যে ষ্টেট লেভেল যে ডান্স কম্পিটিশ্যন হ'ব গৈ আছে, সেইটো আমি নিশ্চয় আমি সফল হ'ব বুলি আশা কৰিছোঁ আৰু ঠিক তেনেকৈ ময়ো আগবঢ়াই লৈ যাম। আৰু কায়ৰা বৰ্মন মাত্ৰ নহয়, আমি সকলো আমাৰ এই খৈৰাবাৰী অঞ্চল বা ভেৰগাঁও অঞ্চল সকলো আমাৰ জনগোষ্ঠীৰ মানুহকে মই আগবঢ়াই নিবৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। সেইকাৰণে মই এই বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আহি কিনে এই আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত মই বৰ্তমান এই শিক্ষা অনুষ্ঠানটো মই আগবাঢ়ি আছোঁ। যিটো ডান্সৰ শিক্ষা, এইটো মই এতিয়া সেইখিনিও জনাব বিচাৰিম আৰু অতি সোনকালে মই ভেৰগাঁৱত এটা স্কুল স্থাপন কৰিব গৈ আছোঁ। সকলোৱে সহযোগ কৰিব বুলি আশা ৰাখিছোঁ আৰু এই বৰ্মন জনগোষ্ঠীৰ পৰা মই এটা ভাল হোৱাটো বিচাৰোঁ, কাৰণ এটা বহুত দিনৰ আগতে গৈছিলোঁ মই মিডিয়াৰ যোগেদি জনাইছিলোঁ 3 মাহ 4 মাহৰ মাজতে মই মুম্বাই নিয়াৰ কাৰণে প্ৰচেষ্টা চলাম বুলি আগতেও কথা দিছিলোঁ এই খৈৰাবাৰী অঞ্চলত। সেইকাৰণে এই কামটো মই চলাই আগবঢ়াই নি আছোঁ আৰু আগলৈ আগবঢ়াই থাকিম। আৰু সকলোকে মই এইটোৱে জনাব বিচাৰোঁ, সকলোৱে যাতে আমাৰ এই শিঙিমাৰী নহয় সকলো অঞ্চলৰ ৰাইজক যাতে এই কালচাৰ যোগেদিও ঘৰখন চলি খাব পাৰে বুলি মই জনাইছোঁ। আৰু এই কালচাৰেদি বহুত অভিজ্ঞতা ল'ব পাৰে আৰু বহুত নিজৰ দেহাৰ কাৰণে বহুত স্বাস্থ্যৰ কাৰণে ভাল। সেইকাৰণে সকলোৱে এই ডান্স হওক, যিকোনো ছিংগিং হওক বা স্পৰ্টছতে হওক, সকলোকে ভাগ ল'বৰ কাৰণে জনোৱা হ'ল। মই শিক্ষক হিচাপে এইখিনি জনালোঁ আৰু এইখিনি জনাব পাৰি কিনে খুব সুখী হ'ল আৰু সকলোকে থেংক ইউ জনাই মই